খাব পৰা নাই মই মোক কিন্তু ঠিকে ডাউন দিয়ে মই বোলে খাব নোৱাৰোঁ কি হ'ল যদি দেখাও নহ'ব মাৰ্কা ৰিটাৰ্ণ নাকাটোৱে বোলে চব দেখাম ৰাতিবি মই তোৰ লগত ভিডিঅ' নবনাওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু ইউটিউব চেনেল মই বুকু আৰু মই হিয়া আজি আমি আহিছোঁ ৰাজা মিৰ্চালে যোনখন GNRC 6 মাইলৰ একদম ওচৰতে আছে আৰু এইখন পৰ্কৰ কাৰণে স্পেচিয়েল হয় গোটেই গুৱাহাটীৰ মানুহে ইয়াতে পৰ্ক ট্ৰাই কৰিব আহে আৰু ইয়াতে গোটেইকেইটা ভেৰাইটি পোৱা যায় লাই শাকৰ পৰা আদি কৰি নাগা ষ্টাইল বেম্বো শ্বুট গোটেইকেইটাই মানে পোৱা যায় গতিকে ট্ৰাই কৰিব আহিব আৰু আজি আমি গোটেইকেইটাই ট্ৰাই কৰি আপোনালোকক দেখুৱাম সেইকাৰণে গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব ব'লক এতিয়া ভিতৰলৈ যাওঁ এয়া হ'ল GNRCৰ ৰাস্তাটো আৰু এইটো ৰাজা মিৰ্চাৰ এম্বুলেন্স এইখন হ'ল ৰাজা মিৰ্চা মেনু আৰু এইখনততো কি কি আছে এতিয়া মই দেখাম এয়া ভেজ থালি আছে পৰ্ক থালি আছে এইফালে আছে আপোনালোকৰ পৰ্ক থালিত আপোনালোকে পাব পাৰে বেম্বো শ্বুটেদি বনোৱা গাহৰি পাব পাৰে লাই শাকেদি বনোৱা পাব পাৰে এছমি ষ্টাইলত পাব পাৰে প্লাছ আপোনাৰ তিলেদি বনোৱা গাহৰি পাব পাৰে তাৰ বাহিৰেও আপোনালোকে নিজে নিজে ছেপাৰেটলি নিজে নিজে অৰ্ডাৰ কৰি ল'ব পাৰে এইবোৰ এটা এটা প্লেট আৰু তাৰ লগতে এইবোৰ আছে চিকেন থালি পাব আপুনি ফিছ থালি পাব মাটন থালি পাব আৰু এইটো স্ম'ক পৰ্ক থালি আৰু দামটোতো দেখিছে বহুত ৰিজনেবল হয় আপুনি এখন দোকানত খাব গ'লে কিমান আজিকালি প্লেট লৈ লয় ইয়াতে আপোনালোকে 200 টকাতে বহুত ধুনীয়াকৈ পাই যাব ফাইনেলি আমাৰ খানা আহি পালে আমাৰ মানে থালিখন যিখন আমি অৰ্ডাৰ দিছিলোঁ সেইখন আহিলে আমাক দিছে এইটো বইল ডাল তাৰপিছত এইটো দিছে মিক্স শাক চাগে এইটো মিক্স শাকে হ'ব লাগিব খুতুৰা শাক মেথি শাক লাই শাক পালেং গোটেইকেইটা মিক্স কৰি দিছে এইফালে যে তিয়ঁহ নেমু টেঙা আলু পিটিকা এইটো হ'ল ৰাজা মিৰ্চা স্পেচিয়েল চাটনি এইটো চবতে ইউজ কৰা হৈছিলে আমি মিচিঙাৰ ভিডিঅ'টো দেখাইছিলোঁ যদি মিচিঙাৰ ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব আৰু এইটো দিছে খাৰ আৰু এইটো দিছে বইল ভেজিটেবলছ বিন আছে কেবেজ আছে আৰু গাজৰ আছে আৰু মেবি আলু আছে চাগে গতিকে আজি খাম আৰু বইল খাই লওঁ নেকি আৰু বস্তু আছে দেখাম সেইবোৰ সেইটো হ'ল বেম্বো শ্বুট উইথ স্ম'ক পৰ্ক ড্ৰাই ফ্ৰাই হয় এইটো দেখিছেনে এইটো কিমান ধুনীয়াকৈ বাঁহ গাজটো দিছে বাঁহ গাজটো একদম টুকুৰা টুকুৰকৈ এনেকৈ কাটি দিছে আৰু এইবোৰ হ'ল গাহৰি পিচটো আপুনি এবাৰ চাই লওক এইটো দেখিছেনে এইটো কেনেকুৱা ধুনীয়া তাৰপিছত দিছে এইটো মই লৈছোঁ মছালা পৰ্ক দেখিছে ইমান ধুনীয়া এয়া গাহৰি দেখিছেনে কেনেকুৱা লাগিছে ভাল লাগিছেনে তাৰপিছত আৰু চবৰে ফেভৰেট বেম্বো শ্বুট উইথ নাগা পৰ্ক বেম্বো শ্বুট উইথ নাগা পৰ্ক নাগা ষ্টাইলত পৰ্ক মানে এইটো তাৰপিছত আৰু আছে লাই শাকেৰে গাহৰি এইটোতো চবেই ঘৰত বনাই থাকে চাগে ঘৰত আজিকালি এতিয়া শাক চাক বহুত ওলাইছে এতিয়া চবেই এইটোৱে বনায় গতিকে এইটো আমি আজি ট্ৰাই কৰিম তাৰপিছত আৰু ট্ৰাই কৰিম তিল দিয়া গাহৰি এইটো চবৰে ফেভৰেট হয়নে নহয় এইটো আমি অৰ্ডাৰ কৰিছোঁ গতিকে আমি আজি 5টা ডিছ অৰ্ডাৰ কৰিছোঁ গাহৰিৰ চাই লওঁ আৰু আজি আমি এতিয়া গোটেইখিনি খাম মানে চব টেষ্ট কৰিম আৰু কেনেকুৱা লাগে আপোনালোকক জনাম এইটো হ'ল পৰ্কটো তিল পৰ্ক আৰু গুৱাহাটীত থাকি যদি ৰাজা মিৰ্চাত গাহৰি খাব অহা নাই তেন্তে সেইটো কেতিয়াও পচিবলে নহয় মানে ড্ৰিপ হৈ আছে একদম পূৰা আৰু পিচটো ইমান ডাঙৰ মই এবাৰ এয়া ট্ৰাই কৰোঁ বেম্বো শ্বুট উইথ ড্ৰাই পৰ্ক ট্ৰাই কৰি চাওঁ এইটো ভাতৰ লগত নাখাওঁ এনেই খাওঁ এইটো অকণমান খাৰতে খাওঁ এইটো ফেট হয় মোৰটো পূৰা মানে মিট হয় এইটো মছালা পৰ্ক
এইটো এছমি ষ্টাইল হয় গম পাইছা এইটো এছমি ষ্টাইলত বনোৱা এইটো লাই শাকেৰে গাহৰি অসমীয়াৰ কাৰেণ্ট ফেভৰেট তো হ'ল লাইট পাত নাগা ষ্টাইল পৰ পিচকেইটা ইমান ডাঙৰ ন পিচ খালে পেট ভৰি যাব নিচিনা লাগে পিচ কৰিছোঁ ইমান ডাঙৰ ডাঙৰ পিচ পেটত খাব লগা নাই 4 মাংস খালোঁ ভাত আছেই আৰু এইবোৰ ভাজি চাজিটো খালোঁৱে হৈ গ'ল আৰু এতিয়া গ্ৰেভিটো অলপমান বেম্বো শ্বুটেৰে খাই কাৰণে ভাল লাগে কাৰণ খোৱাৰ পিছত বহুত টাইমলৈকে হাতখন খৰিচা খৰিচা গোন্ধায়ে থাকে বহুত ভাল লাগে দুটা মানুহে ইমানখিনি খোৱাটো একদম পচিবল নহয় গোটেইকেইটা যি যি পাই পৰ্গল গোটেইকেইটা ট্ৰাই কৰিছোঁ আমি কেনেকুৱা ৰাক্ষ দেখিছে আপোনালোকৰ কাৰণে খাইছোঁ দেই এনেই খোৱা নাই কিন্তু আমি ইমান খাব নোৱাৰোঁ আপোনালোকক দেখাবৰ কাৰণে আমি ইমানখিনি আইটেম অৰ্ডাৰ কৰি কিনে খাইছোঁ নিজৰ লিমিটছ পুছ কৰি দি থাকে সেইকাৰণে আমাক ছাবস্ক্ৰাইব কৰি দিব এয়া ৰেট কৰ তই আউট অফ 5 কিমানকৈ দিবি ৰেট কৰ প্ৰথমৰ পৰা কৈ যা এইটো ড্ৰাই ফ্ৰাইটো বেম্বো শ্বুট উইথ ড্ৰাই ফ্ৰাই এইটোত মই 4 আউট অফ 5 মই 4.5 দিম এইটো কাৰণটো মোৰ বহুত ভাল লাগিছে মোৰ ভাল লাগিছে অকণমান আৰু এইটো হৈ গ'ল আৰু চবৰে বেলেগ বেলেগ চইচ তাৰপিছত তিল পৰ্কতটো মই ডাইৰেক্ট দিম 5 আউট অফ 5 সেইটো মোৰ ফেভৰেট হয় আমাৰ দুটাৰে ফেভৰেট হয় ফেভৰেট তাৰপিছত মছালা পৰ্কটোত সেইটোত মই 4.5 দিম কাৰণ টেষ্টটো ইউনিক হয় কাৰণ আমি যেতিয়া নৰ্মেল দোকানত মছালা পৰ্ক কাৰী খাব যাওঁ তেতিয়া বহুত বেছি মছালেদাৰ লাগে এইটোত কিন্তু এইটোত এটা অলপ বেলেগ এটা টেষ্ট এটা আমি পাইছোঁ কাৰণ তাতে টমেট'টো এইটো কৰিছে ন সেইটো কাৰণে আমি এইটো 4.5 দি দিছোঁ তাৰপিছত আছে এইটো বেম্বো শ্বুট যোনটো নাগা ষ্টাইল পৰ্ক আছে সেইটোত আমি 4 দিম আৰু এইটো মোৰ 4 খাব 4 কাৰণ এইটো বহুত বেছি হেল্ডি হয় কিন্তু আমিতো ইমান বেছি ভেজিটেবলছ খাই ভাল নাপাওঁ বা সেয়া আৰু বাকীকেইটাৰ তুলনাত এইটো মোৰ ইমান সেয়া নাই মোৰ ফেভৰেট নহয় আপোনালোকৰ কোনটো খাই ভাল লাগে আমাক জনাব বা কোনটো দেখি চবতছে ভাল লাগিছে এইটো আমাক জনাব কমেণ্ট কৰি দিব আৰু কোনে কেনেকৈ মছালা পৰ্ক কাৰী বনায় সেইটো আমাক ইনষ্টাগ্ৰামত জনাব কেনেকুৱাকৈ বনায় আমিও বনাম আমিও ট্ৰাই কৰি চাম আৰু বাকী কি আৰু ওভাৰঅল কিমান ৰেট কৰিবি গোটেইটো ইভেন ভেজিছ এড কৰি বাকী গোটেই থালিখন আনডাউটলি 4.5 আৰু ভেলিউ ফৰ মানি হয় এনেকুৱা নহয় কি যিমানখিনি পে' কৰিছে তাতকৈ কিবা কম আহিব এক্সপেক্টেশ্যনছে বেছি হয় বহুত বেছি হয় খাব নোৱাৰিব মানে দেখাত ভাতখিনি এনেকৈ দিছিল যে মানে কি আৰু অকণমান ভাত দিছে আকৌ লাগিব এনেকুৱা লাগি থাকে কিন্তু যেতিয়া ভাঙি দিব ন খাব নোৱাৰিব মানে মই নিজেই খাব নোৱাৰিলোঁ ভাতখিনি আৰু ভাত দিব আহি থাকে যিমান খোজে দি থাকিব আৰু পৰ্কৰ পিছটো আৰু নকওঁ এইটোতো আৰু দেখিছেই কিমান ডাঙৰ গাহৰি দিছে চাই থাকিব আমাৰ ভিডিঅ'জ বাই